Hi dosto, welcome back to my channel Bhaskar Vlog. Ya মোৰ লগত আছে জি গুণজিত ডেকা। ভাস্কৰ আজি আমি আহি আছো বকুৰ পাৰ্বতী পাহাৰলৈ। আহক আপোনালোকে চাওক আজি এই ভিডিঅটো। এটা ধুনীয়া ভিডিঅ। লাইক কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব। আপোনালোকৰ ভিডিঅ দেখাবৰ কাৰণে আহি আছো। মোটামুটি বহুত ওপৰলৈ যাব লাগিব। যদি আপোনালোকে ভিডিঅটো চাই থাকক। ফাইনেলি আমি ওপৰত উঠি আহি আছো। আজি মোৰ লগত আছে গিৰিন্দ্ৰ ডেকা দা। আৰু এটা ধুনীয়া ইউটিউব চেনেল আছে। এওঁলোকৰ লগত আহিলো। বহুত দূৰ উঠি আহিলো। ইমান ওখ ঠাই ইয়াত উঠাটো প্ৰায় জটিলেই। বহুত কষ্ট হৈছে। ইমান কষ্ট কৰি আৰু যদি আপোনালোকে আহে তো ভাত পানী খাই আহিব, নহ'লে ইয়াতে উঠিব নোৱাৰে। আৰু বহুত কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে চাব, লাইক কৰিব, তেতিয়াই আকৌ আগলৈ নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম, এনাৰ্জি পাম। গতিকে বলক চাই থাকক। মোটামুটি আৰু 800 ফুটমান ওপৰ আছে, উঠিব লাগিব ওপৰলৈকে। বলক। ফাইনেলি আহি লগ পালোঁ গুণজিত ডেকা। এওঁ আগত আহি আছে, মোতকৈ ভাল ইউটিউবাৰ। নহয় ভাল ইউটিউবাৰ চবে ঘৰৰ ওচৰৰে হয়। তো আজি একেলগে অহা সৌভাগ্যকণ হ'ল। গতিকে তুমি ইয়াতে বকতে থাকা। একচুৱেলি মই ছয়গতে থাকোঁ বাৰু, কিন্তু এটা আগতে আহিছোঁ, কিন্তু ভিডিঅ' বনোৱা নাই। এই ফাৰ্ষ্ট আজি মই কোৱা কাৰণে আহিছে। ই গুৱাহাটীত আছিল আচলতে। ফোন কৰাৰ লগে লগে একদম দাউৰি আহিছে আমি অহাৰ কাৰণে। আৰু সেইকাৰণে মোৰ বিৰাট ভাল লাগিছে ই অহাৰ কাৰণে। আৰু ঘৰৰ ওচৰ ল'ৰা, আৰু এই ভিডিঅ'বিলাক ভাল ভিডিঅ' দি আছে। আপোনালোকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ধুনীয়া ভিডিঅ' এটা দেখুৱাব আগলৈ। আমি বলক ভিডিঅ'টো আৰম্ভ কৰাৰ চাওক কিমান ওপৰলৈ যাব লাগিব। যিমান আহিছোঁ সিমান ওপৰত যাব লাগিব। তো যথেষ্টখিনি কষ্ট হয়। তো আপোনালোকৰ কাৰণে বনাই আছোঁ। তো ভিডিঅ'টো চাওক আৰু আমাকো একবাৰ সহযোগ কৰক। ভিডিঅ'টো চাই যাতে লাইক বাঢ়ে, কমেণ্ট বাঢ়ে। চাওক, ইউটিউব বনাই আছে, তাৰ লগে লগে মই গৈ আছোঁ আৰু ওপৰত উঠিব আছে। তো বলক ভিডিঅ'টো চাই থাকক। আমি একদম ওপৰত যাই একচুৱেলি আজি পাৰ্বতী পাহাৰৰ যিটো মন্দিৰ, সেই মন্দিৰটো আপোনালোকক দেখাম। আৰু আপোনালোকে যদি ইয়াতে আহে তো এটা টাইমত আহিব, ফাকুৱাৰ সময়ত যথেষ্টখিনি মানুহ হয়। ইয়াতে ডাঙৰকৈ উৎসৱ হয়। তো ফাকুৱাত আহিব, বেছি ভাল লাগিব তাতে। তো বলক ভিডিঅ'টো চাই থাকক। ইয়াৰ পৰা গোটেই গুৱাহাটীখন দেখা পায় বুলি ক'লেও ভুল নাই। তো চাওক, ইমান চিৰি, সেই চিৰি উঠাও বহুত সম্ভৱ নহয়। তো যথেষ্টখিনি কষ্ট হয়। তো আৰু বেছি নাই, অলপ আছে। তো অলপ যোৱাৰ পিছতে মন্দিৰটো পাম। আৰু মন্দিৰটোৰ ওপৰৰ পৰা আপোনালোক ভিউটো চাব, কিমান ধুনীয়া ভিউ। তো ইয়াতে আগতেও বহুতে ভিডিঅ' কৰিছে, হ'লেও দেখুৱাব চেষ্টা কৰিছোঁ। ওপৰত যে ধুনীয়া ভিউ আছে, ইয়াৰ পৰা সকলো ছয়গাঁও বকো গোটেইখিনি দেখা পায়। তো আপোনালোকে চাই থাকক। পালোঁ কাৰ্তিক মন্দিৰ। এই চাওক কাৰ্তিক মন্দিৰ। ইয়াৰ ওপৰত মেইন মন্দিৰটো আছে, আমি যাম তালৈকে। ফাইনেলি আহি পালোঁ এয়া পাৰ্বতী পাহাৰ। বহুত উঠি অহাৰ পিছত আমি বৰ্তমান আহি পালোঁ এয়া মন্দিৰটো। এয়া চাওক, এনেকুৱা সুন্দৰ ভিউ। এই ভিউত মানুহ আপোনালোক আহক, সকলোৱে চাওক, এনেকুৱা ভিউ উপভোগ কৰক। আৰু এই মন্দিৰটো মোটামুটি প্ৰায় 500 ফুট ওপৰত আছে। তো মন্দিৰটোৰ ভিউত ইয়াতে আহি ইয়াৰ চাৰিও চাইডৰ ভিউটো ধুনীয়া লাগে। আৰু আপোনালোক মন্দিৰটো দেখাই আছোঁ, আপোনালোকে মন্দিৰটো চাওক। বৰ্তমান বতৰটো ইমান ঠিক নহয়, বহুত বেয়াকৈ আহিছে। বৰষুণ দিব ধৰিছে, বতাহ বৰষুণ আহিছে। তো ইয়াতে এইটোৱে হ'ল মন্দিৰ। এই মন্দিৰটোতে আহিছিলোঁ প্ৰায় 500 ফুট ওপৰলৈকে। তো আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকৰ লগতে ড্ৰোন শ্বট এটা দেখুৱাম। আৰু তলত কিমান ধুনীয়া চিনাৰী চাওক, সম্পূৰ্ণ ছয়গাঁও বকো দেখা পায়। তো এই স্থানতে আহিছিলোঁ আজি আপোনালোকক দেখুৱাবৰ কাৰণে। চাওক, এইটোৱে মন্দিৰ হয়। মন্দিৰটোত এবাৰ যিহেতু আহিছোঁ, এবাৰ সেৱা কৰি লওঁ। এইটো হ'ল পাৰ্বতী পাহাৰৰ
ওপৰত অৱস্থিত শ্ৰী শ্ৰী মা পাৰ্বতী মন্দিৰ, এই মন্দিৰটোলৈকে আহিছিলোঁ আজি এটা হাঁহ কাঢ়িম বুলি আৰু লগতে আপোনালোকক দেখুৱাম বুলি। কিন্তু বতৰটো খুবেই বেয়া, ইমান ধুনীয়া বতাহ মাৰি আছে, লগতে বৰষুণো দিব। আপোনালোকে চাওক বতৰ খুব বেয়া কৰি আহিছে, কিন্তু ইয়াতে ভিউ আটাইতকৈ ধুনীয়া ভিউ। ইয়াৰ পৰা সম্পূৰ্ণ বকো দেখা পায়। আপোনালোকে আহক এবাৰ চাওক আহি। একদম আমি একদম ওপৰত আছোঁ, এটা বৰষুণ দি আছে। মন্দিৰটো ইয়াতে এটা বৰষুণ দিয়া নাই যদিও কিন্তু বৰষুণ দি আছে। ওপৰত আমি দেখা পাই আছোঁ, চাওক মন্দিৰ। ইয়াতে বতাহৰটো ইমান বতাহ, ইয়াতে থিয় হৈ থাকিব ৰ'দ দি আছে। আপুনি দেখা, আপোনালোকে চাওক দেখিছে আকৌ তাত বগা বগাকৈ যে দেখিছে, তাত ৰ'দ দি আছে। বাকী সকলোতে প্ৰায় কম পৰিমাণে বৰষুণ দি আছে, বতাহ দি আছে। সেই ঠাইটোতে একমাত্ৰ সেই ঠাইটোতেই বৰষুণ দিয়া নাই, ৰ'দ দি আছে। আপোনালোকে চাওক, জুম কৰি আপোনালোকক দেখাই আছোঁ। চাওক ইমান ধুনীয়া চিনাৰী। আহক আপোনালোকে এবাৰ পাৰ্বতী মালৈকে, নিশ্চয় ভাল পাব। আৰু বতাহৰটো ইমান জোৰ, আপোনালোকৰ মন্দিৰৰ চাৰি চাইড এবাৰ দেখাই দিওঁ। চাই লওক। তো ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ। আৰু দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, তেতিয়া আকৌ নতুন ভিডিঅ' দিবৰ কাৰণে আমি উৎসাহিত হ'ম।